Hello everyone, welcome to my new video. কি খবৰ আপোনালোকৰ? মোৰ বৰ্তমান ভালেই। বহুত দিন হ'ল মই ভিডিঅ' দিয়া হোৱা নাই। আজি শিৱৰাত্ৰি হয়। সকলোকে মহাশিৱৰাত্ৰিৰ শুভেচ্ছা জনালোঁ। এতিয়া প্ৰথমে ঘৰতে এগছি চাকি জ্বলাই লওঁ আৰু ঘৰৰ গোঁসাই ঘৰতে। তাৰ পাছত আজি সন্ধিয়া মন্দিৰলৈ যাম। বেলতলাতে থকা শিৱ মন্দিৰলৈ যাম। আচলতে আজি ঘৰলৈ মনত পৰিছে, আমাৰ শিৱসাগৰতো সকলোৱে গম পায় কিমান ডাঙৰকৈ শিৱৰাত্ৰি পাতে। মা বা সকলোবোৰ গৈছে, ফোন কৰি মোক কৈছে যে আমি প্ৰতিবাৰে যোৱা হয়, এবাৰো পোৱা নাই মই, তাৰ বছৰো পোৱা নাই। ইয়াতে আছোঁ যিহেতু এতিয়া ইয়াতে থকা মন্দিৰলৈকে যাম আৰু সন্ধিয়া এওঁ অফিচৰ পৰা অহাৰ পাছত। এতিয়া মই ঘৰৰ গোঁসাই ঘৰত চাকি জ্বলাই লওঁ, তাৰ পাছত আপোনালোকক লগ পাই আছোঁ। বন্তি জ্বলাই মেলি এতিয়া মই কাপোৰ মেলিবলৈ আহি আছোঁ ওপৰত। আজি বহুত ৰ'দ দিছে। ফাগুনৰ বতৰ, পূৰা বতাহ মাৰি আছে। ফাগুনত আৰু কি ক'ব, বতাহে বহুত বেছি মাৰে নহয় জানো। এফালে মই কাপোৰ মেলি লওঁ। ইয়াত কাপোৰ মেলা হৈ গ'ল মোৰ। ভাবিছিলোঁ অকণমান ওপৰতে ৰওঁ, বতাহ বাৰু ধুনীয়াকৈ মাৰি আছে, কিন্তু মানুহে যে কয় চ'তমহীয়া ৰ'দ বুলি, ফাগুনত মানে একদম তেনেকুৱা ৰ'দ দিছে, ইমানে ৰ'দ দিছে, ওপৰতো থাকিব নোৱাৰি। আৰু অলপ দিন আছে, আৰু কেইদিনমানৰ পাছত মানে একদম টেংকি পানী ইমানেই গৰম হ'ব, মানে গা ধুব নোৱাৰা অৱস্থা হৈ যাব। এতিয়া মানে একদম ফাগুন মাহতে চ'তমহীয়া একদম ৰ'দ দিয়া গোটেই লাগি গৈছে, একদম ওপৰত থাকিব নোৱাৰি, একদম তাকে ধৰিছে একেবাৰে ৰ'দে। বতাহ মাৰি আছে বাৰু, হ'লেও অলপ অলপ, কিন্তু থাকিব নোৱাৰি দেই, বহুত ৰ'দে ধৰিছে। তললৈ যাওঁগৈ। তাৰপাছত আজি ভাত নবনাওঁ। আজি এওঁ ভাত নোখোৱাকৈ গৈছে। আজি এওঁ অফিচৰ পৰা অহাৰ পাছত আৰু মন্দিৰৰ পৰা আহি গধূলি ভাত বনাম একেবাৰে। আজি নিৰামিষ আমি খাম। আজি ৰাতিপুৱা ভাত নোখোৱাকৈ গৈছে, চাহ খাই গৈছে। সেনেকৈ আৰু শিৱৰাত্ৰি বুলি নোৱাৰি। যাওঁগৈ তললৈ, বহুত ৰ'দ দিছে। বাল্টিংটো লৈ লৈছোঁ। খুৰী ফুল ৰুই থৈছে মালিকনী। এতিয়া চাহ একাপ খাম। চাহ একাপ বাকী লৈছোঁ। আজি যিহেতু ভাত নাই, এতিয়ালৈকে মোৰ দুবাৰ চাহ খোৱা হ'লেই দেই, এয়া 2 নম্বৰবাৰ। এনেকৈ গোটেই বৈয়ামটো কোনে লৈ লয়? এনেকৈ বৈয়ামটো লৈ ল'লে ভাল লাগে। নিমকি আছিলে, নিমকি দি চাহ একাপ খাই লওঁ। ভিতৰত আকৌ ঠাণ্ডা লাগিলে, সেইকাৰণে জেকেটটো পিন্ধি ল'লোহি। বাহিৰত বহুত গৰম, মানে ৰ'দ দিয়া দেখি গৰম, আৰু ৰ'দ দিছে কাৰণে ভিতৰত ঠাণ্ডা লাগিলে। মূৰ গা ধুই দিয়াৰ কাৰণে নেকি, এতিয়া আকৌ জেকেট লগাই লৈছোঁ। নিমকিটো খাব মানুহৰ আগত বেয়া, কাৰণ হোটেলতো এই নিমকিটো লৈ নোখোৱাই ভাল আৰু।
এতিয়া মই যাবলৈ লৈছোঁ বজাৰলৈ ব্লাউজ এটা আনিবলৈ যাওঁ। এতিয়া মানে মই গডৰেজ খুলিলতহে গম পাইছোঁ যে মই ব্লাউজখিনি ঘৰতে এৰি থৈ আহিলোঁ। মই মানে দৰ্জিৰ ওচৰত অকণমান ডাঙৰ কৰিবলৈ নিছিলোঁ, ব্লাউজখিনি মই ইয়ালৈ নানিলোৱেই। মই ইয়াত মানে কমটি মেখেলা চাদৰ ৰাখোঁ, বেছিকৈ নাৰাখোঁ, ঘৰতে থৈ আহোঁ। আৰু যিহেতু এতিয়া পটককৈ মেখেলা চাদৰ এযোৰ উলিয়াই চাইছিলোঁ পিন্ধি যাবলৈ মন্দিৰলৈ, তেতিয়াহে গম পাইছোঁ যে মই ব্লাউজখিনি নানিলোঁ বুলি। সেইকাৰণে ব্লাউজ এটা আনিবলৈ যাওঁ। আৰু কালিৰে কাপোৰ কেইটামান আনিছিলোঁ, অকণমান সৰু হ'ল চাইজটো, তাকে এক্সচেঞ্জো কৰি আনো লগতে। তাৰপৰা এওঁ ফোন কৰি ক'লে যে আধা ঘণ্টাৰ কাৰণে তেওঁ আহিব। মই প্ৰথমে অকলে যাওঁ বুলি ভাবিছিলোঁ, তেওঁ ক'লে যে আধা ঘণ্টাৰ কাৰণে মই গৈ আছোঁ, মোৰ লগতে যাবা বুলি ক'লে অফিচৰ পৰা। সেইকাৰণে তেওঁ আধা ঘণ্টাৰ কাৰণে আহিছে। মই ওলাই মেলি ৰেডি হৈ আছোঁ, এতিয়া গেটলৈ ওলাই যাবলৈ কৈছে, গেটলৈ ওলাই যাওঁ। তাৰপিছত তেওঁ আকৌ মোক মানে থৈয়ে গুচি যাবগৈ, এনেই মোৰ লগত যাবলৈহে আহিছে, মই নালাগে আহিব বুলি কৈছিলোঁ। তেওঁ ক'লে যে আধা ঘণ্টাৰ কাৰণে গৈ দিছোঁ দিয়া বুলি ক'লে, অকলে যাব নালাগে। সেইকাৰণে মই এতিয়া ওলাই মেলি ৰেডি। এওঁ মোক অথনিয়ে ক'লে যে জল্দি কৰা, সোনকালে ওলোৱা। মই ওলাই মেলি ৰৈ আছোঁ, 5 মিনিটমান হ'ল, আহি পোৱাহিয়ে নাই। মোক এনেই জল্দি কৰিলে, মই ৰৈ আছোঁ আৰু গেটলৈ ওলাই আহি বাহিৰত হেলমেটটো পিন্ধি আছোঁ। আগতীয়া মানে মই চব আগতীয়া কৰি লৈ ৰৈ আছোঁ, তেওঁ নিজে আহিব আহি নাই। অৱশেষত আহিলে যদি শুনকচোন বাৰু কেনেকৈ কৈ আহিছোঁ। এফালে এওঁ গ'ল কাৰণে মই ফুচকা খুৱাব লাগে বোলে, ৰাস্তাত ৰৈ আকৌ ফুচকা খাইছেহি। মানে ঘৰৰ ওচৰ পালোহি, ঘৰৰ ওচৰ। মই বোলো মই যাওঁগৈ কি নহ'ব বোলে, মই খুৱাব লাগিব। সেইকাৰণে ফুচকা খাই আছোঁ। উপায় নাই আৰু, মই বোলে লগ ধৰাই নাই, মোৰ মলাই নাই মই যাবলৈ। নিজে আহিলে, এতিয়া নিজে মোক মানে ঘৰৰ ওচৰত উলিয়াই দিছে। সেয়াই আৰু এইফালে ঘৰে পালোহি, মই খোজকাঢ়ি যাওঁগৈ বুলি কৈছোঁ। তাক মই এনেই খোৱালোঁ, একেবাৰে মোৰ ঘৰৰ গেটত থৈ আহিবগৈ লাগিব। সেইকাৰণে এতিয়া আকৌ মই ঘৰৰ গেটলৈ আহি আছোঁ। মই মানে ঘৰৰ ড্ৰাইভাৰেও পইচা নলয়, কি মানে কিবা এটা মানে দিব লাগে। উপায় নাই আৰু তাৰ পৰা আহিলোঁগৈ, এতিয়া ওপৰত আহি গ'লোঁ। মোৰ মানে মাথাটোৱে বেয়া হৈ গৈছে এতিয়া। এচাতত ব্লাউজটো নহয় মোৰ জোৰলে, যিটো পিন্ধোঁ মানে সেইটো জোখৰে আনিছিলোঁ, সেইটো চাইজৰে আনিছোঁ। এতিয়া মোলে নহয়, তাৰমানে কি মই শকত হৈ গৈছোঁ। মানে এবাৰ ইটো কাপোৰ নহয়, এবাৰ সিটো কাপোৰ নহয়, ব্ৰেইনটো কাম কৰা নাই। আকৌ মানে এইবোৰ সলনা সলনি চেঞ্জ কৰি থাকিবলৈ। ইয়াত আচলতে দোকানীবোৰ মানে সেই ভাল ভাল দোকানৰ পৰা আনিলে সেইটো কথা অকণমান দিগদাৰো, মানে সলাবলৈ বহুত বেয়া পায়, এক্সচেঞ্জ কৰি থাকিবলৈ। নাযাওঁ আৰু তো থাকক তেনেকেই, যি হয় হ'ব। ওপৰলৈ উঠি আহিলত ভাগৰ লাগিছে, মানে যি হয় হৈ থাকক আৰু যায়। তাৰপৰা এওঁ ফোন কৰিছে, মই বোলো যা কিবা এটা পিন্ধি যাম আৰু যি হয় হ'ব। এতিয়া সন্ধিয়া হৈ গ'ল যিহেতু আমি মন্দিৰলৈ যাবলৈ লৈছোঁ। মই ওলাই মেলি ৰেডি হৈ আছোঁ, এওঁ ওলাই আছে। এওঁ মানে অফিচৰ পৰা অহাৰ পাছত গা চা ধুই মেলি লৈছে, মই আগতে গা চা ধুই ওলাই ৰেডি হৈ লৈছোঁ। এতিয়া আপোনালোককো আমাৰ লগতে লৈ যাওঁ ব'লক। এয়া আমি মন্দিৰ পাই গ'লোহি। এয়া বহুত মানুহ, মানে এয়া এতিয়াতো কমটিয়ে হৈছে, অকণমান আগতে বহুত মানুহ আছিলে। এয়া মন্দিৰ, ইয়াতে হনুমান মন্দিৰো আছে একেলগতে। অনলাইন হ'ব লাগিছিলে, অনলাইন হ'ব। মন্দিৰটো খাই দিয়া ইয়াতে আমি চাকি দিলোঁ। ইয়াতে আমি চাকি দিলোঁ। পুৰা মানুহ বহুত আছে।
প্ৰসাদ লৈ ল'লোঁ। মন্দিৰৰ পৰা ওলাই ল'লোঁ, এয়া নিৰ্মালি লৈ লৈছোঁ। মানে চাকি জ্বলাওঁতে ভিডিঅ' কৰা নহ'ল আৰু আমি যিহেতু দুইজনে চাকি জ্বলাই আছিলোঁ, ভিডিঅ'টো কোনে কৰি দিব। এতিয়া মন্দিৰৰ পৰা ওলাই ঘৰত গৈ থাকোঁ আৰু। ইয়াত বহুত লাইন লাগিব। সেয়া মন্দিৰৰ পৰা আহি আমি বনগাঁও ফিল্ডৰ ওচৰত থকা মন্দিৰত সোমালোহি। ইয়াত বহুত ডাঙৰকৈ পাতিছে। আচলতে ইয়াতে সোমাম বুলি ভাবিছিলোঁ প্ৰথমতে। ইয়াত বহুত মানুহ একদম লাইন বান্ধি আছে, বহুত দেৰি হৈ যাব ভিতৰত সোমোৱালৈকে। ইয়াত যিহেতু নামো চলি আছে, তাকে অকণমান চাওঁ বুলিও সোমালোঁ। সকলোৰে ঠাইতে বেলেগ বেলেগকৈ পাতে, এনেকৈ পতা মই এইবাৰ প্ৰথম দেখিছোঁ। ইয়াত নাগাৰা নামো গাইছে। এয়া হৈছে লালমাটিৰ মন্দিৰ, লালমাটিত থকা দুৰ্গা মন্দিৰ, তাৰ কাষতে বাৰু শিৱ মন্দিৰো আছে। মানে ইয়াত হৈছে এইটো নাগাৰা নাম, এইবাৰ প্ৰথম দেখিছোঁ দেই নাগাৰা নাম। মন্দিৰৰ পৰা আহি ঘৰ পাই গ'লোহি। মোৰ ভিডিঅ'টো ইমানতে সামৰণি মাৰিছোঁ। আজি ভিডিঅ'টো অকণমান দীঘলীয়া হৈ গ'ল। আপোনালোকে যদি মোৰ ভিডিঅ'টো চাই ভাল পালে লাইক, শ্বেয়াৰ, কমেণ্ট কৰিব। লগতে মোৰ পেজটো ফ'ল' কৰি ল'ব। যদি ইউটিউব চেনেলত চাই আছে, চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব। ধন্যবাদ।